মুখ্যমন্ত্ৰীয়ে কৈছে যে মিয়াক শূন্য কৰাটোৱে লক্ষ্য আজি কোৱা নাই আগতেও বহুতবাৰ কৈছে আৰু তেওঁ সেই স্থিতিত কিন্তু অটল হৈ আছে মন কৰিব তেখেতে কি ধৰণৰ কথা কৈছে যে মিয়াক দিগদাৰি কৰিব লাগে মিয়াক শাস্তি দিব লাগে কিন্তু আমি কি কৈছো যদি মিয়া মানুহ বিদেশী হয় তেখেতসকলক বিতৰণ কৰিব লাগে তেখেতসকলে যি দেশৰ পৰা আহিছে সেই দেশত পঠাই দিয়ক এনে আমি অদৰকাৰী মানুহ ইয়াত ৰাখি পেলাই তেওঁলোকক দিগদাৰি কৰি শাস্তি কৰি থাকে আমাৰ কি লাভ কিয় আমাৰ গভৰ্ণমেণ্টৰ মানে মিছনাৰী তাত ইউজ কৰিব লাগে ডাইৰেক্ট তেওঁলোকৰ হাতত ক্ষমতা আছে তেখেতসকলৰ কেন্দ্ৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ যদি বিদেশী মানুহৰ লগত কি হিমন্ত বিশ্ব শৰ্মা খেলা কৰিব বিচাৰিছে নেকি এইটো হাফৰ খেল পাইছে নেকি যে আমি বিদেশী মানুহ ৰাখি ক্ষমতা থাকিব নোৱাৰে ৰাখিব আমি বিদেশী থাকিব নোৱাৰে বিদেশী ওলাই দিব লাগে আপোনালোকে বিদেশী ওলাই দিব লাগে বেদখলকাৰী আৰু বিদেশী অসম এৰিব লাগিব বিদেশী খেলি যাব লাগে মিয়াৰ নাম নোলোৱাকে আপোনালোকে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰি দেখক দম আছে মিয়াৰ নাম নোলোৱাকৈ মিয়া শব্দ উচ্চাৰণ নকৰাকৈ আপোনালোকে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰক দম নহব আৰে যদি এৰি দিছে আকৌ শাস্তি কিয় কৰিব লাগে যদি এৰি দিছে যদি মিয়া সমষ্টি এৰি দিছে আকৌ শাস্তি আৰু দিগদাৰি কিয় কৰিব হয় যদি মিয়া 22টা সমষ্টি এৰি দিছে তেতিয়াহলে শাস্তি আৰু দিগদাৰি কিয় কৰি আছে অসাংবিধানিকভাৱে আপোনাৰ অনৈতিকভাৱে অমানৱীয়ভাৱে চৰকাৰ চলাব বিচাৰিছে কেৱল এটা কমিউনিটিক টাৰ্গেট কৰি আপোনালোকে মানুহক টুপি পিন্ধাব বিচাৰিছে এইখন অসমৰ পৰা হাজাৰ হাজাৰ বিঘা মাটি আদানীক গতাই দিছে কাৰ্বি মানুহৰ ভূমি আপুনি আদানীক গতাই দিছে খিলঞ্জীয়া মানুহৰ ভূমি আদানীক গতাই দিছে কাৰ্বি মানুহক দুজনে কৈ আছে মানুহে কাৰ্বি গোবেক বুলি ধ্বনি দিছে আপোনালোকৰ চৰকাৰৰ দিনত লাজ নালাগে লাজ থাকিব লাগে আপোনালোকৰ নিৰ্লজ্জ হয় আপোনালোকে গোটেই অনৈতিক কৰ্মৰ লগত জড়িত অসমীয়া মানুহক গোবেক দিছে কাৰ্বি মানুহক কাৰ্বি মানুহক খিলঞ্জীয়া মানুহক বড় মানুহক আপোনালোকে আদানীক গতাই দিব আদানীক দালালি কৰিব আহিছে আপোনালোকে পৰিৱেশ দালালি কৰিব আহিছে ডাঙৰীয়া অলপ দিয়ক ডাঙৰীয়া শুনক ডাঙৰীয়া শুনক সাদ্দাম হুছেইনে কৈ অলপ শুনক এতিয়া এনেকুৱা ধৰণৰ গৰম পৰিৱেশটো আমি দেখা পামেই সেইটো স্বাভাৱিক সেইটো আমি আশা কৰিছোৱেই বাৰু কাৰণ নিৰ্বাচন আহিছে গৰম পৰিৱেশ হ'বই প্ৰসংগবোৰ উত্থাপন হ'বই প্ৰেক্ষাপটে এতিয়া বৰ্তমান এনেকুৱা মই গোপাল শৰ্মা ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকী যাওঁতে বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছে তাত তেওঁ কৈছে যে আমি এনেই অন্য অপৰাধীকো যেনিবা সহ্য কৰি ল'লোঁ কিন্তু দেশৰ বাহিৰৰ শত্ৰু মানে দেশৰ ভিতৰতে থাকি বাহিৰৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে মিত্ৰালি কৰা শত্ৰুক কেতিয়াও সহ্য কৰিব নোৱাৰে মানে প্ৰসংগক্ৰমে গৌৰৱ গগৈকে পোনপটীয়াকৈ আঙুলি টোৱাই মুখ্যমন্ত্ৰীয়ে এইখিনি কথা সদৰি কৰিছে এই বিষয়টোৱে ৰাজনীতিত কেনেধৰণৰ সাৰপানী যোগাব গৌৰৱ গগৈৰ বাৰে বাৰে পাকিস্তান লিংকৰ কথাটো যে আহি আছে ই আপোনালোকৰ প্ৰতি মানুহৰ ভাৱমূৰ্তি বেয়া কৰিব নে বিজেপিক কিবা প্ৰকাৰে লাভৱান কৰিব আপুনি চাওক এতিয়া আপোনাৰ আজি লাষ্ট যোৱা 4টা দিন গৌৰৱ গগৈ সিংহৰ দৰে গৰজি আছে আপাৰ আসামত উজনি অসমত আজি ৰঙিয়া পাইছে এটেক কৰিছে কাক আপুনি যিজনক আপোনাৰ এই বিভিন্ন দুৰ্নীতিৰ নায়ক সজাই বিজেপিয়ে একেবাৰে তেওঁলোকৰ একদম এখন ডকুমেণ্টছ বনাইছিলে তেওঁক আজি মুখ্যমন্ত্ৰী তেওঁ সেই দুৰ্নীতিপৰায়ণ মানুহজন আজি কংগ্ৰেছৰ দুৰ্নীতিপৰায়ণ মানুহজন আজি তেওঁলোকৰ মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী আজি আপোনাৰ চাৰিওফালে বাগানেই বাগান হৈ গ'ল যিমান হোটেল তেওঁলোকৰ হৈ গ'ল গোটেই পৰিয়ালৰ এই কথাবিলাক মানুহেতো দেখি আছেতো এইবিলাকতো আমাৰ এনেই ওলোৱা কথা নহয় তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নামততো আপোনাৰ হোটেল নাই আপোনাৰ বাগান নাই তৰুণ গগৈ ডাঙৰীয়াটো কৰিব পাৰিলেহেঁতেন 15 বছৰ আছে শাসনত কৰাটো নাই এতিয়া আপোনাৰ এই যে দুৰ্নীতি সম্ৰাট এজনক ইয়াত আজি পাতি থৈছে মুখ্যমন্ত্ৰী একেই কথা আপোনাৰ চাৰিওফালে আপুনি চাব আপুনি দেখিব আপুনি যদি মহাৰাষ্ট্ৰত যায় মহাৰাষ্ট্ৰৰ ডেপুটি চিফ মিনিষ্টাৰৰ একেই কথা যেতিয়ালৈকে তেওঁ এনপিচিত আছিলে তেওঁ একেবাৰে দেশৰ শত্ৰু সৈতে মিত্ৰালি সেই প্ৰসংগটোত কি ক'ব দেশৰ শত্ৰু এতিয়া আপুনি এটা কথা পাকিস্তানৰ সৈতে মিত্ৰালি মুখ্যমন্ত্ৰীয়ে কৈছে সেইটোহে সমাজতকৈ ডাঙৰ ভয়ংকৰ পাকিস্তানৰ সৈতে আপোনাৰ মিত্ৰালি আপুনি এটা মোক কথা কওক পাৰ্লিয়ামেণ্টত আপোনাৰ হোম মিনিষ্টাৰ কোন আমাৰ দেশৰ হোম মিনিষ্টাৰ হৈছে অমিত শ্বাহ ডাঙৰীয়া পাৰ্লিয়ামেণ্টত যেতিয়া আপোনাৰ সিংহৰ দৰে গৰজি থাকে আপোনাৰ যেতিয়া আপোনাৰ বিদেশত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতবৰ্ষক সুৰক্ষিত কৰি যেতিয়া আপোনাৰ তেওঁ যেতিয়া বক্তব্য দাঙি ধৰে তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া তেওঁলোকক যেতিয়া তেওঁ যদি কিবা পাকিস্তান লিগ আছিলে তেওঁলোকে কি কৰি আছে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত খুবেই ভাল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিলৈকে সেই বস্তুটো কৰি তেওঁ যিমানেই কমপ্লেইন আনি আছে আৰু তেওঁ বাৰে বাৰে পাৰ্লিয়ামেণ্টত গৰজি আছে
অসমৰ পৰা তেওঁ আজি এজন সাংসদ হৈ গোটেই সমগ্ৰ ভাৰতবৰ্ষই নহয় গোটেই বিশ্বত তেওঁ এটা সুনাম আনিবলৈ সক্ষম হৈছে। কি কৰি আছে অমিত শ্বাহ ডাঙৰীয়া? যদি তেওঁ পাকিস্তানী লিংক আছে, যদি তেওঁ পাকিস্তানী এজেণ্ট হয়, কিয় আজিলৈকে বাৰে বাৰে তেওঁ তাৰিখৰ ওপৰত তাৰিখ, আগতে আমাৰ চিনেমাত কয় নহয় আপোনাৰ এই কেছবিলাকত তাৰিখৰ ওপৰত তাৰিখ, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰ তাৰিখ পে তাৰিখ, এই 10 ছেপ্টেম্বৰ, এই 15 ছেপ্টেম্বৰ, এই অক্টোবৰ, নৱেম্বৰ, কি হ'ল? তেওঁ কিবা ছাবমিট কৰিব পাৰিলে আজিলৈকে? আৰু তেওঁ পইচাটো নষ্ট কৰি আছে ৰাইজৰ আগত, আমি কৰিব লগা হোৱা নাই নহয়। তেওঁ বাৰে বাৰে এতিয়া তেওঁ হৈছে কি, তেওঁ এতিয়া মানে অস্বস্তিত পৰিছে, তেওঁ কৰিব কি? হি ডাজন্ট হেভ এনি ইছ্যু। তেওঁ বাৰে বাৰে সেইকাৰণে আপোনাৰ চিনাকি কিবা কিবি কৰি যেনে তেনে হিন্দু মুছলমান কৰিব পাৰিলে যেন তেওঁ এই বৈতৰণিখন আপোনাৰ নিৰ্বাচন এই বৈতৰণি পাৰ হ'ব পাৰে, কিন্তু এইবাৰ নোৱাৰে। আজি আপোনাক কওঁ, বহুত বিজেপি RS সমৰ্থকে তৃণমূল পৰ্যায়ত বুথ লেভেলত আমাৰ লগত কাম কৰি আছে, যাতে আপোনাৰ তৃণমূল পৰ্যায়ত যাতে ভোট কোনে কাম কৰি আছে? বিজেপি RSৰ মানুহ কংগ্ৰেছৰ আমাৰ লগত কাম কৰি আছে বুথ লেভেলত। আপোনাক মই ক'লো য়েছ, লিখি লওক আপোনাৰ এই 26ৰ আপোনাৰ ৰিজাল্ট কি হ'ব আপুনি লিখি লওক। আজি আপোনাক মই কৈ আছো আপোনালোকে তেওঁলোকে আজিকালি উন্নয়নৰ কাম কৰে ৰাতি 9টা বজাত আয়ুক্তৰ ভোজত, আপোনাৰ সময় আয়ুক্তৰ ভোজত ৰাতি 9টা বজাত তেওঁলোকৰ লিডাৰ, তেওঁলোকৰ নেতাই উন্নয়নৰ কাম কৰে। ৰাইজৰ 10টা বছৰত তেওঁলোকে উন্নয়ন কাম কৰিবলৈ সময় নাপালে, তেওঁলোকে তেওঁলোকক সুৰক্ষা দিবলৈ আহে। ইমান নিৰ্লজ্জভাৱে আপোনালোকে নিজকে কিয় আপোনালোকে ৰাইজৰ সন্মুখত দাঙি ধৰিছে? লাজ লাগিব লাগিছিল আপোনাৰ। এইখন আজিলৈকে আপুনি কি ক'লে আপোনাৰ ৰাকেশ পালৰ ভায়েকক আজি 10 বছৰে কিয় আপোনালোকে উলিয়াব নোৱাৰিলে? কালপিত গোটেই বস্তু তেওঁলোকৰ দাৰ হাতত আছিল, সেই মানুহটোক ধৰি থৈছে আপোনাৰ। আজি কিছু দিনৰ আৰু ডাভছত গৈ তেওঁ কি কৰিছে যে অসমৰ কাৰণে প্ৰায় 1 লাখ কোটিতকৈ অধিক বিনিয়োগ, তেওঁ 200টাতকৈ অধিক বহুজাতিক কোম্পানীৰ আলোচনা কৰি অসমলৈ বিনিয়োগ আনিছে। গতিকে এই সময়ত চাব, যেতিয়া জংগলত যেতিয়া সিংহ নাথাকে তেতিয়া অন্য জন্তুবোৰে নিজকে বনৰ ৰজা বুলি ভাবি লয়, আৰু সেইকাৰণে যোৱা 4 দিন গৰজি আছিলে। আৰু আজি যেতিয়া মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়া ডাঙৰীয়া অসমৰ জনতাৰ বাঘ। গতিকে যেতিয়া বাঘ যেতিয়া জংগলত নাথাকে তেতিয়া অন্য যিবোৰ জন্তু আছে সেই জন্তুবোৰে নিজকে বাঘ বুলি সজাব বিচাৰে। দ্বিতীয় কথা কোনে কৈছে? আজি ছেমিকণ্ডাক্টৰৰ বিৰোধিতা কোনে কৰিছে? আজি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি আজি এডভান্টেজ আছামৰ ফচল মই পোনচাতে কওঁ যে 5 ষ্টাৰ হোটেল বা এইবোৰ কিবা কিবি হোটেল ৰিজৰ্ট সেইবোৰ বাৰু উন্নয়নৰ মাপকাঠি হ'ব নোৱাৰে মোৰ মতে, এইটো মোৰ ব্যক্তিগত কথা। যি কি নহওক, দেৱজিৎ গোস্বামীয়ে এটা কথা যে এওঁলোকে এতিয়া স্বীকাৰ কৰি লৈছে যে সিংহ নাছিল কাৰণে এই 4 দিন বিৰোধীৰ বাবে বৰ সুবৰ্ণ সুযোগ আছিল, মানে ওৱান মেন আৰ্মি হিমন্ত বিশ্ব শৰ্মা হয় সেইটো তেওঁলোকে মানি লৈছে। হিমন্ত বিশ্ব শৰ্মা নাথাকিলে বিজেপিৰ অৱস্থা অসমত চাগে শোচনীয় হৈ গ'লহেঁতেন। দেৱজিৎ গোস্বামী ডাঙৰীয়া আপুনি আমি এইটো কথা ক'বলৈ যোৱা যে ওৱান মেন আৰ্মিৰ কথা ক'ব যোৱা নাই, আমি সদায় বিজেপি এটা সামূহিক প্ৰচেষ্টাৰ কথা আমি বিশ্বাস কৰোঁ। সেইটো হয় বাৰু, সামূহিক প্ৰচেষ্টাৰ কথা বিশ্বাস কৰোঁ। আজি চাব, আজি কংগ্ৰেছ বুলি ক'লে আজি মানুহে কাক চিনি পায়? আজি গৌৰৱ গগৈক চিনি পায়, আজি ৰাহুল গান্ধীক চিনি পায়। কোনোবা অসমৰ কোনোবা এজন ব্যক্তিক গৈ যে সোধকচোন যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কোন, কোনেও নকয় মল্লিকাৰ্জুন খাৰ্গে বুলি, সকলোৱে ক'ব ৰাহুল গান্ধীৰ নামে ক'ব, সকলোৱে প্ৰিয়ংকা গান্ধীৰ নামে ক'ব, সকলোৱে সোনিয়া গান্ধীৰ নামে ক'ব। কিন্তু আজি চাওক, আজি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি ৰাষ্ট্ৰীয় সভাপতি আজি 45 বছৰীয়া নীতিন নবীন ডাঙৰীয়াক গৈ আজি নিযুক্ত কৰা হৈছে। আজি চাব, আজি প্ৰত্যেকগৰাকী ব্যক্তিয়ে কংগ্ৰেছে কিন্তু নকৰে, সেইটো বিজেপিয়ে কৰিছে, সেইটো মানিব লাগে। আজি অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ৰাজনীতিক চিনি পায়, আজি অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ডাঙৰীয়াক চিনি পায়, আজি অসমৰ প্ৰত্যেকগৰাকী আমি বুজি পাইছো নাই সেইখিনি আমি স্বীকাৰ কৰিছো। প্ৰাঞ্জল কলিতা ডাঙৰীয়া বিজেপিয়ে সদায় আমি স্বীকাৰ কৰিছো।
নেতৃত্বৰে কেনেকৈ দেশৰ উন্নয়ন কৰিব পাৰি অসমৰ তাকে আমি সকলোৱে বিশ্বাস কৰোঁ স্বৈৰতান্ত্ৰিক এই দল আপুনি চাব কংগ্ৰেছৰ সভাপতি আহি আছো মই গোপাল শৰ্মা ডাঙৰীয়া আহি আছো মই প্ৰাঞ্জল ডাঙৰীয়া আহি আছো দেৱজিৎ গোস্বামী কথাই পাতি আছো আমি কাৰণ নিৰ্বাচন আহিছে এতিয়া কথাবোৰ ভালদৰে ওলাইছে মুকলিকৈ সকলোৱে ক'বলৈ চেষ্টা কৰিছে আৰু ৰাইজৰ কথাবোৰতো আছে নিৰ্বাচনী প্ৰেক্ষাপট মিত্ৰতা আৰু এছাৰৰ অভিযোগ এই বিষয়বোৰৰ ওপৰতে আলোচনা চলি আছে বিৰতিৰ পূৰ্বেতো গোটেই আমাৰ এই মঞ্চখনেই উত্তেজনাপূৰ্ণ হৈ পৰিছিল ৰাজনৈতিক দলবোৰৰ কথা বতৰাৰ মাজেদি কিন্তু এতিয়া আমি অন্য কেতবোৰ প্ৰসংগও পাতিম মিত্ৰতাৰ প্ৰসংগ যিহেতু আহিছে মিত্ৰতাৰ ডেডলাইনো বহুকেইটা দলে দি দিছে মই ৰাজ্য দলৰ প্ৰতিনিধি সাদ্দাম হুছেইন ডাঙৰীয়াৰ কাষলৈ আহিছোঁ কংগ্ৰেছক আপোনালোকে ডেডলাইন দিছে 31 জানুৱাৰী গৌৰৱ গগৈয়ে কিন্তু আপোনালোকৰ ডেডলাইনৰ প্ৰতি এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাইছে এতিয়া দুইজনেই আছে আজি কংগ্ৰেছৰ প্ৰতিনিধি ৰাজ্য দলৰ প্ৰতিনিধি যদি আপোনালোকে এনেকুৱা কৰি থাকে বিৰোধী ঐক্য মানে কিমান শক্তিশালী হ'ব তাক লৈ প্ৰশ্ন থাকিব সাদ্দাম হুছেইন ডাঙৰীয়া নহয় মিত্ৰতাৰ বিষয়টো তেতিয়া গোপাল শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ মানুহ আমাৰ মানে দাদা পাৰ্টিৰ মানুহ তেখেতে গতিকে তাৰপিছতো মই কওঁ যে এই কথাটো আমি কংগ্ৰেছক বহুতবাৰ মানে বহুত আগৰ পৰাই আহ্বান জনাইছোঁ যে বিজেপি দল যিমান সক্ৰিয় আৰু তেওঁলোকৰ যেহেতু মানে মেচিনাৰীটো তেওঁলোকৰ হাতত গতিকে যিকোনো ধৰণৰ ৰণকৌশল বিজেপিয়ে অৱলম্বন কৰি পেলাই তেওঁলোকে নিৰ্বাচনত জিকিব বিচাৰিব গতিকে তাৰ বিপৰীতে গৈ যদি আমি মানে এলায়েন্স গ্ৰুপটো যদি শক্তিশালী নহওঁ বা আমাৰ ষ্ট্ৰেটেজিবোৰ যদি আমি মানে ঠিক ঠাক নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ অলপ দিগদাৰ আছে আমি মিত্ৰতা হোৱাৰ কথা শুনি বিজেপি ইতিমধ্যে শংকিত আপোনালোকে গম পাইছে যে তেওঁলোকে শংকিত হোৱাৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ অনৈতিক কামত ইতিমধ্যে বিজেপি জড়িত হৈ পৰিছে গতিকে আমি এই কথাটো মানে কংগ্ৰেছক বাৰে বাৰে আহ্বান জনাওঁ আমি সৰু পাৰ্টি হিচাপে যে আমি অতি সোনকালে মিত্ৰতাটো ক্লিয়াৰ হ'ব লাগে আৰু ৰাইজৰ ভিতৰত মাজত এই মেছেজটো যাব লাগে হয় আমি একত্ৰিত হৈছোঁ আৰু আমি কোন দলে কিমান আসনত নিৰ্বাচন খেলিম সেইবোৰ আমাৰ এতিয়া আৰু ঝামেলা নাই মিত্ৰতা ভংগ হোৱাৰ কোনো সম্ভাৱনা নাই ৰাইজে যাতে আশ্বস্ত হ'ব পাৰে আৰু একমাত্ৰ ৰাইজক আশ্বস্ত কৰিবৰ কাৰণেই আমি এই কথাবোৰ বাৰে বাৰে আমি কংগ্ৰেছক আহ্বান জনাই কিন্তু অখিল গগৈ ডাঙৰীয়া ৰম্য ৰচনাৰ দৰে কিছু ৰসবোধ মানুহৰ মাজত দি আছে অলপ ব্যংগাত্মক কাহিনীবোৰৰ দৰে তেওঁ সিদিনাখন কৈ দিলে এটা বাইটত যে মই যদি অলপ বেছিকৈ নকওঁ মোৰ লগত কোন থাকিব সেইবোৰ কথা মানুহক অলপ আচৰিত কৰি দিয়ে মানুহে ভাবে কি এখন নাটকে চলি আছে ৰাজনৈতিক কাৰণত বিভিন্ন সময়ত বিভিন্ন কথা কোৱা যায় কিন্তু চিৰিয়াছ কথাটো হ'ল যে আৰু কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী যিহেতু আছে তেখেতসকলেও জানে যে কংগ্ৰেছে আজি ভালেই কেইদিন হ'ল ভালেই কেইটা নিৰ্বাচনত তেওঁলোকে পৰাজয় বৰণ কৰিছে গতিকে সেইকাৰণে আমি কংগ্ৰেছক এই আহ্বানটো জনাওঁ যে আমি যিবোৰ যেনেকৈ যিটো ষ্ট্ৰেটেজিত আমি ইলেকশ্যন খেলি কংগ্ৰেছে হাৰিলে গতিকে সেই ষ্ট্ৰেটেজিবোৰ অলপ সলনি কৰি এতিয়া তেখেতসকলে যিহেতু এতিয়া মিত্ৰতাটো হ'বই লাগিব কাৰণ গোটেই ইণ্ডিয়াত আপোনাৰ মিত্ৰতা ৰাজনীতি চলি আছে আজি অসমত মইতো ক'ম যদি অসম গণ পৰিষদৰ লগত যদি মানে বিজেপিৰ সৈতে যদি অসম গণ পৰিষদ নাথাকে তেতিয়াহ'লে বিজেপি আপোনাৰ জিৰ'ত আউট হৈ যাব লাগিব গতিকে তাৰপিছতো কিন্তু আমি যদি তুলনা কৰোঁ যে আমি মিত্ৰতা নকৰাকৈও আমি যেনেকৈ নিৰ্বাচন খেলিছোঁ সেই হিচাপে আমি ভাল ফলাফল দেখাইছোঁ কিন্তু যদি আমি সঁচা সঁচিকৈ মিত্ৰতা কৰি ৰাইজৰ মাজত এই গোটেই আমাৰ কমন ইছ্যুবোৰ আমি কমন ষ্ট্ৰেটেজিবোৰ যদি লৈ যাব পাৰোঁ বিজেপি 100% পৰাভূত হ'ব আৰু আগন্তুক দিনত মানে বিৰোধী মিত্ৰ দলৰ চৰকাৰ হোৱাটো নিশ্চিত যাৰ কাৰণে আমি কংগ্ৰেছক এই আহ্বান আমি সৰু দল আমি কথাটো খোলাখুলি কওঁ আমি সৰু দল নতুন দল যাৰ কাৰণে আমি কংগ্ৰেছক আপোনালোকে আহ্বান জনাইছে কিন্তু গৌৰৱ গগৈৰ স্থিতি অলপ যেন বেলেগ গোপাল শৰ্মা ডাঙৰীয়া বেলেগটো হ'ব না মই কৈছো আপুনি কৈছে ইয়াৰ পৰা আহ্বান জনাও যে বেলেগটো হোৱাটো আমি মানে কৰবাত অখিল গগৈক লৈ সন্দেহ কৰে নেকি কংগ্ৰেছে বেলেগটো হ'ব নালাগে অখিল গগৈ ওলোটাই বিপদে কৰিব পাৰে বুলি আজি আপোনাৰ দেৱজিৎ দা আগতে কৈ গৈছে যে আজি আপোনাৰ বিজেপিৰ যিবোৰ মানে ইস্যু মানে বিজেপি যিবোৰ মানে অসাংবিধানিক অগণতান্ত্ৰিক কাম কৰি আছে এই গোটেই ইস্যুবোৰলৈ অখিল গগৈ ডাঙৰীয়া সাংঘাতিকভাৱে সৰব হৈ আছে আৰু সাংঘাতিকভাৱে সৰব হোৱাৰ কাৰণে বিজেপিয়ে বহুত সময় আপোনাৰ মানুহৰ মাজত এক্সপ'জ হৈ আছে আৰু আমি সেইটো মানে এক্সপ'জ কৰিব পাৰিছোঁ বিজেপিক গতিকে আজি অখিল গগৈ ডাঙৰীয়াক যদি আওকাণ কৰি পেলাই অখিল গগৈক বাদ দি পেলাই যদি কোনোবা এলায়েন্স কৰিব বিচাৰিছে সেইটো কিন্তু আকৌ কংগ্ৰেছৰ কাৰণে এটা ডাঙৰ ভুল আৰু তেওঁলোকৰ কাৰণে এইটো ব্যৰ্থতা হ'ব বুলি আমি গোপাল শৰ্মা ডাঙৰীয়া এতিয়া ষ্ট্ৰেটেজিৰ কথা আহিছে মিত্ৰতা প্ৰসংগটো বাৰু আছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে যে যি 750খন আপোনালোকৰ বাবে আবেদন আহিছে যুৱ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি টিকটৰ বাবে তাৰে অধিক সংখ্যকেই মিয়া প্ৰসংগ তাতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মিয়াৰ আবেদন আছে মানে মিয়াৰ কথাটো কিন্তু বাৰে বাৰে আহিয়ে আছে কংগ্ৰেছ দলৰ লগত মই কৈ আছোঁ প্ৰথম কথাত মই আহোঁ মিত্ৰতা প্ৰসংগত যিটো কথা আহিছে অখিল গগৈ বিৰোধীৰ এজন খুব শ্ৰুত পলিটিচিয়ান আৰু তেওঁ জানে কি কৰিব লাগে কি কৰিব নালাগে তেখেতে কি কৰিছে সেইটোও জানে তেওঁ কোনফালে ভেৰি শ্ৰুত পলিটিচিয়ান আৰু ইণ্টাৰেষ্টে আজি কিছুদিনৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে গোটেইকেইটা বিৰোধীৰ লগ হৈ পেলাই ইয়াতে আমাৰ এটা গোটেই বিৰোধী শক্তি লগ হৈ পেলাই এইবাৰ নিৰ্বাচন খেলা হ'ব আৰু সেইটো অখিল গগৈ ডাঙৰীয়াও কৈছে সেইদিনাখন আপুনি দেখিছে ৰিপুণ বৰা ডাঙৰীয়াৰ ছোৱালীৰ বিয়াত গোটেইবিলাক তাত লগ হৈছিলে আৰু তেওঁলোকৰ এইটো বডি লেংগুৱেজত আপোনালোকে গমেই পায় যে কংগ্ৰেছে ইচ্ছা কৰা নাই যেন লাগি আছে এইটো আপোনালোকে কৈ আছে কোনে কৈ আছে এইটো আমিতো বিচাৰিছোঁ আৰু এইটো অখিল গগৈ ডাঙৰীয়াও ভালকৈ জানে বা অখিল গগৈ ডাঙৰীয়া বুলি নহয় বিৰোধী পক্ষৰ চবেই জানে যে 21ত আমি একলগ হৈ যুঁজিব নোৱাৰিলোঁ
আৰু সেই ভুল এইবিলাক কোনেও কৰিব কাৰণ এইবুলি যেনে তেনে আপোনাৰ বিজেপিক অঁতাব লাগিব শাসনৰ পৰা আৰু সেই কাৰণে এইটো ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আমাৰ এই গোটেই বিৰোধী পক্ষ লগ হৈ পেলাই কাম কৰিব এৰা ধৰা তাতে আকৌ আৰএছএছ বিজেপি আপোনালোকক সহায় কৰি আছে নিশ্চয় থাকিব আৰএছএছ বিজেপি মানুহ আপোনালোকক সহায় কৰি আছে অবভিয়াছলি বহুত নহয় আপুনি কি কয় আপোনাক মই ক'লোৱে নাৰায়ণ মহন্ত ইজ ওৱান অফ দ্য ভেৰি ক্ল'জ এণ্ড নাইচ এছ'চিয়েট ফৰ বিজেপি এটা সময়ত আছিলে যোৰহাটৰ এজন মানুহ তেওঁ অতিষ্ঠ হৈ গৈছে এওঁলোকৰ কাণ্ড কাৰখানা দেখি তেওঁলোকে আৰু তেনেকুৱা বহুত মানুহ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাণ্ড কাৰখানা এতিয়া আপোনাৰ চাব এতিয়া আপুনি চাব আপোনাৰ চাওক এতিয়া আমাৰ যিটো বিৰোধীৰ যিটো ঐক্য আমাৰ যিটো হৈছে ইট ইজ স্মুথ আপোনাৰ ধুনীয়াকৈ গৈ আছে খুব সোনকালে এইটো আমাৰ হেৰি হ'ব আল্টিমেটলি কিন্তু বিপৰীতে বিজেপি এজেপি ইউ পি পি এল আৰু বি পি এফৰ তেওঁলোকৰ যিটো আপোনাৰ টাগ অফ ৱাৰ চলি আছে সেইটো চবেই গম পায় গতিকে তেওঁলোকে এতিয়া আমাৰ ওপৰত এইবিলাক কৰি বা আমাৰ ওপৰত এনেকুৱা বিভিন্ন ধৰণৰ টক শ্ব' কৰা দেখিছোঁ আমাৰ বিভিন্ন চেনেলবিলাকে কৰে কিন্তু তেওঁলোকৰ যিটো অৱস্থা সেই অৱস্থা কিন্তু খুবেই বেয়া এতিয়া আপুনি চাব তেওঁলোকৰ মিত্ৰতাত ভিন্ন মুখতা আছে আপোনাৰ ভিন্ন ধৰণৰ তেওঁলোকে বি পি এফক এবাৰ বেলেগ ধৰণে ব্যৱহাৰ কৰিব ইউ পি এলক এবাৰ ব্যৱহাৰ কৰিব ইউ পি এলক সেইফালে দলি মাৰি পেলাই দিলে বি পি এফক টানি তেনেকুৱা আমাৰ যিটো মিত্ৰতাই আমি যিটো মিত্ৰতাৰ ধৰ্মৰ যিটো এইটো সময় সদায় পালন কৰিছোঁ আমি কোনো আমাৰ এছ'চিয়েট দলক গোগ ৰাখে কোনোদিন গিলি পেলোৱাৰ কোনো তাত আপোনাৰ উদাহৰণ নাই কিন্তু আপুনি দেখিব আজি আপোনাৰ এই যিটো মিচিং যিটো দল আছিলে মিচিংসকলৰ যিটো দল আছিলে য'ত নেকি আজি এগৰাকী ডাঙৰ মিনিষ্টাৰ আমাৰ শিক্ষামন্ত্ৰী সেই দলটোৱে নাইকিয়া হৈ গৈছে টি এম পি কে আপোনাৰ গোটেইটো মানে আল্টিমেটলি আস্থা নামত থাকিলেও আল্টিমেটলি সেই প্লেটফৰ্মখন নাই এই গোটেইখন আপোনাৰ বিজেপিৰ লগত আপোনাৰ হেৰি হৈ গ'ল একত্ৰিত হৈ গ'ল ঠিক তেনেকৈ আজি আপোনাৰ ৰাভাসকলে আপোনাৰ যিমানখিনি আগবাঢ়ি যাব পাৰিব লাগিছিলে তেওঁলোকে এতিয়া আকৌ সংঘাত আহি গৈছে বিজেপিৰ লগত তেওঁলোকে সেই বিজেপি আকৌ ভাৰতীয় জনতা গতিকে মই সেইকাৰণে কৈছোঁ এই সংঘাতটো আছে কিন্তু ইতিমধ্যে আপোনাৰ চাওক আমাৰ দলে নিজৰ স্থিতি বা সবল কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ঠিক তেনেধৰণে ৰাইজৰ দলেই কওক জাতীয় পৰিষদৰ প্ৰত্যেকটো দলেই বিৰোধী পক্ষৰ প্ৰত্যেকটো দলেই নিজৰ য'ত শক্তি আছে সেই শক্তি থকা সেই অঞ্চলবিলাকত তেওঁলোকৰ শক্তি যাতে আৰু বঢ়াব পাৰে কেনেদৰে কনচলিডেট কৰিব পাৰে সেইকাৰণে কাম কৰিব প্ৰাঞ্জলদা ডাঙৰীয়া কাষলৈ আহিছোঁ গোগ ৰাখে গিলি দিয়া কথাটো নাই চাওক অসমৰ যিসমূহ খিলঞ্জীয়া জনতাক লৈ যিসমূহ অসমৰ দল ৰাজনৈতিক দল আজি ৰাভা সাহিত্য পৰিষদৰ যি ৰাভা অসং যি যৌথ মঞ্চ হওক বা আজি মিচিং জনগোষ্ঠীসকলৰ যি তেওঁলোকৰ নিজৰ দল যে গণসংগ্ৰাম পৰিষদ আজি বড়ো জনজাতিৰ নিজৰ দল তেওঁলোকৰ ইউ পি পি এলে হওক বি পি এল আজি সেই ব্যক্তিসকল বা আজি অসম গণ পৰিষদে হওক এটা দীৰ্ঘদিনীয়া তেওঁলোকৰ এটা জাতীয়তাবাদী চিন্তাধাৰা আছে সেই দলসমূহ কাৰ লগত আছে গতিকে অসমৰ যিসমূহ খিলঞ্জীয়াৰ ৰাইজক প্ৰতিনিধিত্ব কৰা যিবোৰ দল সেইবোৰ আজি বিজেপিৰ লগত আছে যদিহে তেওঁলোকক গোগ ৰাখে গিলা হৈছিলে যদিহে তেওঁলোকৰ যদি হিত সাধন কৰা হোৱা নাই তেনেহ'লে তেওঁলোকতো আজি বিজেপি দলত নাথাকিলে হয় কিন্তু তাৰপিছত তেওঁলোকতো বিজেপি দলৰ লগত আছে যদি তেওঁলোকৰ লগত অন্যায় কৰা হৈছিলে আজি সেই দলসমূহ বিজেপিৰ পৰা ওলাই গৈ আজি কংগ্ৰেছৰ পক্ষত থিয় হ'ব লাগিছিলে হৈছে নেকি নাই হোৱা সেইটো কংগ্ৰেছে ভুল ভাবে কংগ্ৰেছে ভাবি আছে যে অসমৰ জনতা মূৰ্খ অসমৰ জনতাক আচলতে তেওঁলোকে মূৰ্খ সজাব পাৰিব বাৰে বাৰে গতিকে তেওঁলোকে এইটো ভাবে কিন্তু অসমৰ জনতা অসমৰ খিলঞ্জীয়া জনতা সদায় আমাৰ যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি অগ্ৰগামী যি আমাৰ যি চৰিত্ৰৰ লগত আছে আজি ৰাভা অসম সাহিত্য পৰিষদৰ যিগৰাকী CM তুলে আজি যি তেওঁ কি হৈছে তেওঁৰ যে আজি তেওঁলোকৰ যিখন আচলতে তেওঁলোকৰ সাহিত্য শিক্ষিত পৰিষদ আছে তাৰ 30খন আসনৰ তাত বিজেপিয়ে কেৱল 6খন আসনত তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলে 22খন আসনত তেওঁলোক এৰি দিছে আজি যদি আমি মিচিং অট'নমাছ কাউন্সিল যদি চাবলৈ যাওঁ আজি তাৰ যিগৰাকী CM সেই CM গৰাকী কোন সেই CM গৰাকী সেই তেওঁলোকৰ যি মঞ্চ আছে যে তেওঁলোকৰ যি যৌথ সংগ্ৰাম মঞ্চ আছে তাৰ পৰা যদি CM হৈছে আজি BTADৰ আজি যিগৰাকী ব্যক্তি আজি হাগ্ৰামা মহিলা ডাঙৰীয়া তেওঁ আজি BTC CM গতিকে তেওঁতো বড়ো জনগোষ্ঠীৰ পৰা আহিছে গতিকে তেওঁলোকক যদি গোগ ৰাখে গিলা হল হয় তেতিয়াহ'লে তেওঁলোকে কেতিয়াও বিজেপি দলৰ লগত নাথাকিলে দ্বিতীয় কথা লৈ আহিছোঁ ভাৰতীয় জনতা যিহেতু কথা আজি কথা কৈছিলে মানে এক সমীক্ষাৰ কথা কৈছিলে আজি দিলীপ শইকীয়া ডাঙৰীয়া 1% কথা কৈছিলে গতিকে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা দল নহয় যে তাত কোনোবাই বিধায়ক হ'ম বুলি কোনোবা মন্ত্ৰী হ'ম বুলি বা কোনোবা মুখ্যমন্ত্ৰী হ'ম বুলি তাত কোনো কাম কৰি নাথাকে তাত সকলোৱে এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কাম কৰি থাকে আজি দিলীপ শইকীয়া ডাঙৰীয়াক লৈ আমি গৌৰৱ কৰোঁ তেখেতে ৰাতি 2-3টা বজালৈকে অফিচত থাকি তেওঁ সমগ্ৰ যি সাংগঠনিক কাম কাজ চোৱা চিতা কৰে ৰাতিপুৱা তেওঁ 9টা বজাত উপস্থিত হয় গতিকে তেওঁলোকৰ দৰে ব্যক্তিত্ব আজি আমি চাবলৈ যাব আজি 2011 চনৰ যাদৱ ডেকা তেওঁ প্ৰাক্তন MLA আজি তেওঁ নিৰ্বাচনত তেওঁ কামত লাগি আছে আজি নাৰায়ণ বৰকটকী ডাঙৰীয়া তেওঁ প্ৰাক্তন সাংসদ মংগলদৈ সমষ্টি তেওঁ আজি আমাৰ নিৰ্বাচনত সহায় কৰি আছে কিন্তু কংগ্ৰেছৰ যিসমূহ নেতা ৰিপুন বৰা ডাঙৰীয়াক তেওঁলোকৰ বিধায়ক সেই বিধায়কসকলে গতিকে যি সমৰ্পিত কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী যেতিয়া তেওঁ সভাপতি হ'ল আমি দেখিছোঁ যে অসমৰ জনতাই বিপুল সংখ্যক ভোটদান কৰি অসমৰ যিসমূহ পঞ্চায়ত নিৰ্বাচন আছে তাত জয়যুক্ত কৰিছে গতিকে আমাৰ দলত প্ৰত্যেকগৰাকী সভাপতি একেলগে কাম কৰে ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সভাপতি আছিলে ৰিপুন বৰাই হওক ভূপেন বৰাই হওক আজি তেওঁলোকৰ স্থান ক'ত আজি তেওঁলোকক মিটিঙত মাতা নহয় আজি
অনুষ্ঠান সামৰিবলৈ সময় হৈছে গোপাল শৰ্মা ডাঙৰীয়া তাত গৈ তেওঁলোকে আবেদন মাত্ৰ 20 ছেকেণ্ড সময় দিম আপোনাক আপোনাৰ শুনক এতিয়া কথাটো কৈছে তেওঁ বহুতখিনি গালে হয় আপোনাৰ চাব 2011 চনত আপোনাৰ এজিপিৰ 20টা সিট আছিলে আপোনাৰ 24টা সিট আছিলে আপোনাৰ 2006 আৰু আপোনাৰ 2001 আছিলে 20টা সিট আপোনাৰ যেতিয়া 11 চনত আপোনাৰ তেওঁলোকৰ 12% ভোট আছিলে 11.98% বিজেপিৰ আৰু 10টা সিট আছিলে এজিপিৰ আপোনাৰ 20.39% আছিলে এতিয়া আপোনাৰ শুনক এতিয়া কি হৈছে এজিপি ক'ত এজিপি দুগৰাকী মন্ত্ৰী আছে এজিপি ক'ত আমি 15 ফেব্ৰুৱাৰী এবাৰ কি হয় 15 ফেব্ৰুৱাৰী গম পাম মই দেৱজিৎ গোস্বামীয়ে আপোনাক ক্ষমা বিচাৰিছো শেষত ক'বলৈ দিবলৈ সুযোগ নাপালো আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।